12 মাহ বিভাগীয় ট্ৰেইনিং শেষ কৰি লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱা স্বগৃহত উপস্থিত হয়। ৰাইজে আদৰ সাদৰেৰে আদৰি আনে লেফটেনেণ্টগৰাকীক। আজি স্বগৃহত উপস্থিত হোৱা লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱাক বেণ্ড পাৰ্টি আৰু ঢোলে ডগৰে আদৰিলে দৰং ওদালগুৰি সীমান্তৱৰ্তী সাৰেং গাঁৱৰ ৰাইজে। পিতৃ ইন্দ্ৰ বৰুৱা আৰু মাতৃ শান্তি বৰুৱাৰ একমাত্ৰ সন্তান ৰাজৰ্ষি বৰুৱা ওৰফে বাবু। অতিকৈ পিছপৰা গাঁওখনৰ ৰাইজে লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱাক লৈ আজি গৌৰৱান্বিত। সকলোৱে ঘৰৰ পৰা ওলাই আহি গামোচা জাপিৰে আদৰণি জনায় আৰু আশীৰ্বাদ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। হয়, যোৱাকালি মই কমিশ্যন হ'লোঁ ক'ৰ অফ ইঞ্জিনিয়াৰত। মোৰ নাম লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱা আৰু মই সমূহ গাঁওবাসীলৈ বহুত বহুত ধন্যবাদ যাচিছোঁ, কাৰণ মই ভবা নাছিলোঁ ইমানখিনি সাজু কৰিছে বুলি গাঁৱত। আৰু মই এইখিনিলৈকে যে গৈ পাইছোঁ ইমান ভিতৰুৱা গাঁৱৰ পৰা, তো ভাল লাগিছে। আজিৰ দিনটোৰ কাৰণে মই কমচে কম 4-5 বছৰ বহুত কষ্ট কৰিলোঁ, তাৰপাছত গৈ আজি সফল হৈছোঁ আৰু ভালে লাগিছে। কিমান দিনৰ মূৰত ঘৰত আহিছে? মই 12 মাহ ট্ৰেইনিং আছিলে আমাৰ চেন্নাইত, অফিচাৰ্ছ ট্ৰেইনিং একাডেমি, তাৰ পৰা আহিলোঁ আৰু আজি। এই পৰ্যায় পাওঁতে কি ধৰণৰ আগবাঢ়িব লগা হৈছে? মই প্ৰথমতে কৰিলোঁ BTech, তাৰপিছত তাৰ কাৰণে UPSCৰ বহুত এক্সাম দিলোঁ। UPSC CDS এইটো পৰ্যায় পাবৰ কাৰণে বহুতবাৰ ফেইল কৰিলোঁ। বহুতবাৰ ফেইল কৰাৰ পাছত 2023 চনত মোৰ 7 এটেম্প আছিলে, 7 এটেম্পটত পাছ কৰিছোঁ। আৰু তাৰপিছত মোৰ ডিগ্ৰীখন টেকনিকেল থকাৰ কাৰণে মোৰ এণ্ট্ৰিটো টেকনিকেল পাই গৈছোঁ, সেইকাৰণে মই ক'ৰ অফ ইঞ্জিনিয়াৰত কমিশ্যন হৈছোঁ। এতিয়া 21 দিনৰ কাৰণে ঘৰত আহিছোঁ আৰু তাৰপিছত আকৌ পষ্টিং আছে। নতুন প্ৰজন্মক কি ক'বা? নতুন প্ৰজন্ম চেষ্টা কৰিব লাগে। ময়োতো চেষ্টা কৰিছিলোঁ, ময়ো ভবা নাছিলোঁ যে মই এইখিনিলৈকে গৈ পাম বুলি, কিন্তু ভাবিছিলোঁ যে যেতিয়া কৰিম আৰু এটাই ভাবিছিলোঁ। ঘৰৰ মানুহ এটা চাৰ্টেন পইণ্ট সিহঁতেও ভাবিছিলে যে নোৱাৰিব চাগে। মোৰ মা দেউতাও এবাৰ কৈছিলে যে তই কিবা বেলেগতে চাকৰিটো কৰ, SI দিবও গৈছিলোঁ মই SI, তাৰপাছত তাতেও ফেইল কৰিছোঁ। তাত ফেইল কৰাৰ পাছত আকৌ ভাবিলোঁ যে নাই, যিটোত লাগিছোঁ এইটোতে লাগিম আৰু তাৰপিছত ইয়াত লাগিলোঁ, লাষ্টত হৈ গ'ল আৰু ইয়াত। কাক ক্ৰেডিট দিবা এই ক্ষেত্ৰত? মোৰ মা দেউতাক। এই মানুহ দুজনে বহুত কষ্ট কৰিলে মোৰ কাৰণে, দেউতাও বহুত কষ্ট কৰিলে, তো সিহঁতকে মই ক্ৰেডিট দিব বিচাৰোঁ। আৰু এই আপোনালোকৰ সাংবাদিক বন্ধুসকলক আমাৰ গৃহত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ল'ৰা লেফটেনেণ্ট পদত অনুষ্ঠিত হোৱাৰ কাৰণে মোৰ খুবেই আনন্দিত আৰু খুব ভাল লাগিছে। তথাপিও মানে এই হঠাৎ হ'ল প্ৰগ্ৰেমটো, আৰু মই মানে চেন্নাইত গৈছিলোঁ, চেন্নাইৰ পৰা আহিলোঁ। ভাৰতীয় প্ৰশাসন বিভাগৰ পদবীত অধিষ্ঠিত হোৱাৰ কাৰণে মই বিৰাট আনন্দিত হৈছোঁ। তেওঁ কেনেকৈ এই পৰ্যায় পাইছে কিবা মানে এই পৰিৱেশত, গাঁৱৰ পৰিৱেশত, কিন্তু আমি সৰুকৈ এটা মানে কৰ্মসংস্থাপন কৰিছিলোঁ খৈৰাবাৰীত। সেই খৈৰাবাৰীৰ পৰা হৰিচিঙাত গ'লোঁ, মানে ট্ৰেন্সফাৰ দিলে। তাৰপিছত ডিমাকুছিত থাকিলোঁ। ডিমাকুছিত মানে আমাৰ মাকে বহুত কষ্ট কৰিছে, কষ্ট কৰাৰ বিনিময়ত আজি এই ফলটো পাইছোঁ। আৰু কি ক'ব নতুন প্ৰজন্মক? কি ক'ব গ্ৰাম্য অঞ্চলৰ পৰা যে এনেকুৱা এগৰাকী বিষয়া হ'ব পাৰিছে ভাৰতীয় সেনাবাহিনী, নতুন প্ৰজন্মক কি আহ্বান জনাব? নাই, প্ৰত্যেকে চেষ্টা কৰিলে, আমাৰ ল'ৰা বুলিয়ে নহয় সকলোৱে পাৰিব। চেষ্টা কৰাৰ কোনো ত্ৰুটি কৰিব নালাগে, বা মোৰ বেয়া হ'ব ভাল হ'ব সেই চিন্তাটো কৰিব নালাগে, চেষ্টা কৰি যাব লাগে। আৰু মাক বাপকেও মানে ল'ৰা ছোৱালীক অলপ গুৰুত্ব দিব লাগে। মই ল'ৰাটো ইংলিছ মিডিয়ামত ডন বস্কোত পঢ়াব দিছিলোঁ। প্ৰথমতে হৰিচিঙাত পঢ়িছিল, তাৰ পৰা দেউতাকে ট্ৰান্সফাৰ হৈ আহোঁতে ডন বস্কো ডিমাকুছিত দিলোঁ। তাৰপিছত বহুত কষ্ট, মই টানি হ'লেও, হাতত ধৰি হ'লেও নিফালে খোজকাঢ়ি তাক পঢ়াইছিলোঁ। আৰু মই নিজে ইংলিছ মিডিয়ামত পঢ়া, সেইকাৰণে তাক ইংলিছ পঢ়াইছিলোঁ। ইংলিছেদি টিউশ্যন দিয়া নাছিলোঁ, মই বহুত কষ্ট কৰিছিলোঁ। সেনেকা এতিয়া বহুত ভাল লাগিছে এনেকা হোৱাৰ কাৰণে। আৰু লগতে মানে যিটো খোজকাঢ়ি কষ্ট কৰি গৈছিল, আজি আকৌ সেই আমাৰ ল'ৰায়ে আমাক প্লেনত অনা নিয়া কৰিছে, সেইটো কাৰণেও আমাৰ ল'ৰাক ধন্যবাদ জনাইছোঁ। সঁচাকৈ ভাল লাগিছে, আজি বৰ গৌৰৱৰ দিন। সি আমাৰ খুৰা ল'ৰা ভাইটি হয়, সৰুৰ পৰা আমি লৈ ডাঙৰ কৰাৰ নিচিনা। আজি সি যে এটা এনেকুৱা উচ্চ পদবীত স্থান পাইছে,
তাৰ বাবে আমি অতি গৌৰৱান্বিত আৰু তাক লৈ আমি সুখী হৈছোঁ, গৌৰৱ কৰিছোঁ। আৰু এই গাঁৱৰ নতুন প্ৰজন্মক কি ক'ব? নতুন প্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে যি বিচাৰে বা যি হ'ম বুলি ভাবে একাগ্ৰতাৰে সেইটোত আগবাঢ়ি যাব লাগে আৰু মাক দেউতাকে এইখিনি ক্ষেত্ৰত সহায় কৰিব লাগিব আৰু তেওঁলোকে যিটো হ'ম বুলি ভাবিছে নিজৰ একাগ্ৰতা ৰাখিলে নিশ্চয় এদিন সফল হ'ব। এই গাঁওখনত একমাত্ৰ এনেকুৱা পদবীত থকা ব্যক্তি নেকি এইগৰাকী? আমি জনাত এতিয়া এওঁৱে। হয়।